যিমান পাৰোঁ মই মোৰ তৰফৰ পৰা মই পাটা চাৰ্ভিচ সমষ্টিৰ বিধায়ক হিচাপে তাতে যিমানখিনি পাৰোঁ মই চকু দিছোঁ, মই সেৱা আগবঢ়াইছোঁ। আৰু মোৰ নৈতিক দায়িত্ব এটাও আছে যে যিহেতু সৰভোগ সমষ্টিৰ মই প্ৰাক্তন বিধায়ক আৰু সেই হিচাপে সৰভোগ সমষ্টিৰো ইয়াতে আহি পেলাই বালাপেটত আহি খবৰ লৈছোঁ, দক্ষিণ গণৰ খবৰ লৈছোঁ। আৰু দক্ষিণ গণকাৰী বালাপেটৰ উপৰিও মই মূল যিটো আমাৰ সমস্যা, যিটো আমাৰ এলেংমাৰী তাত সমস্যা হৈ আছে কি যে তাত প্ৰায় 30 মিটাৰ অংশ তাত মানে ভাঙি যোৱা অৱস্থা হৈ আছে। আৰু সেইটো যদি ভাঙি যায় তেতিয়াহ'লে পূৰ্বৰ দৰে 2004 চনৰ দৰে বানপানী হোৱাৰ সম্ভাৱনা আছে। মই ইতিমধ্যে আজি আমাৰ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ কথা পাতিছোঁ, ডিচিৰ লগত কথা পাতিছিলোঁ বাক্সাত, আৰু তেওঁলোকে জনাইছিলে যে আজি 100 চেণ্টিমিটাৰ কিউবিক চেণ্টিমিটাৰ পানী পৰিছোঁ বান্ধৰ পৰা এৰাৰ সম্ভাৱনা আছে। আৰু যদি সেইটো যদি এৰে তেওঁলোকে তেতিয়াহ'লে আগন্তুক 2-3টা দিন খুব বেয়া দিন আহিব পাৰে। আৰু যদি 50 চেণ্টিমিটাৰ যদি পানী এৰে তেতিয়াহ'লে তেনেকুৱা আমাৰ বিপদ নাই, কাৰণ কিয় এতিয়াও আমাৰ যি ডেঞ্জাৰ লেভেলৰ পৰা এতিয়াও 30 চেণ্টিমিটাৰ তলত পানী আছে। কিন্তু যদি 100 চেণ্টিমিটাৰ যদি পানী এৰি দিয়ে তেতিয়াহ'লে আৰু সেইটো যদি ভাঙি যায়, এলেংমাৰী সেইটো যদি ভাঙি যায় তেতিয়াহ'লে সেই পানী আহি পেলাই এনটিআৰ আপোনাৰ গোবৰ্ধনে হওক বা বৰপেটা ৰোডে হওক বা বৰপেটাই হওক বা সৰুপেটা ভৱানীপুৰ পুনৰ প্লাবিত হোৱাৰ সম্ভাৱনা আছে। গতিকে মই তাত গৈছিলোঁ আৰু মই লগে লগে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো মই জনাইছিলোঁ আৰু মোৰ কথা আহ্বান সঁহাৰি জনাই তেওঁ খন্তেক আগতে তাত গৈছে। আৰু ইয়াৰ পিছত মই যিহেতু অভিভাৱক মন্ত্ৰী বৰপেটা জিলাৰ, ইয়াৰ পৰা গৈ পেলাই আমাৰ চান্দামাৰীত যাম, চান্দামাৰীৰ পৰা কিস্মুতদাৰিকাৰ পৰা বৰপেটাত তাত প্ৰায় 13টা কেম্প আছে। গতিকে বৰপেটাৰ কেম্পকেইটাও আজিয়ে মই ভিজিট কৰিম। ভূটানে পানী এৰিয়া দিছে ইতিমধ্যে। ভূটানে পানী এৰি আছে। মন্ত্ৰী হিচাপত কিবা ভূটান ৰাষ্ট্ৰৰ লগত কিবা যোগাযোগ কৰিছিল নেকি? আমি ডাইৰেক্ট পোনপটীয়াকৈ আমি অসম চৰকাৰে যোগাযোগ কৰিব সেইটো নোৱাৰোঁ, সেইটো ভাৰত চৰকাৰে যোগাযোগ কৰিব পাৰে। কিন্তু তেওঁলোকে যেতিয়া পানী এৰে আমাৰ বাক্সা জিলাৰ আমাৰ উপায়ুক্ত আৰু বৰপেটা জিলাৰ উপায়ুক্তক তেওঁলোকে খবৰ দিয়ে। এইকেইদিন পানী নিয়ম মাফিক এৰি আছে তেওঁলোকে, যে ধৰক মানে 20 চেণ্টিমিটাৰ 30 চেণ্টিমিটাৰ তেনেকুৱাকৈ পানী এৰি আছে। সেইটো খবৰটো আছে আমাৰ জিলাৰ কাৰ্যালয়ত আছে। কিন্তু আজি ৰাতিপুৱাৰ ভাগত খবৰ আহিছে যে 100 চেণ্টিমিটাৰ কিউবিক চেণ্টিমিটাৰ পানী সন্ধিয়াৰ ভাগত এৰিব বুলি কৈছে। কিন্তু সেইটো যদি এৰে তেতিয়াহ'লেতো কিছু বিপদ হ'ব পাৰে। তাৰপিছত আকৌ খবৰ আহিছে যে নহয় এতিয়া 100 নেৰে, তেওঁলোকে 50 কিউবিক চেণ্টিমিটাৰ এৰিব। গতিকে এতিয়া কি এৰে এতিয়াও গম পোৱা নাই, তথাপি আমি ৰাইজক অলপ সাৱধান হ'ব কৈছোঁ। বৰষুণত সমষ্টিবাসীয়ে যথেষ্ট দুৰ্ভোগ ভুগিছে, কিন্তু বৰ্তমানৰ যি বিধায়ক তেওঁ বিদেশ ভ্ৰমণত আছে বুলি শুনিছোঁ। এই বিষয়টো এতিয়া মই আকৌ মন্তব্য নিদিয়া ভাল, কাৰণ তেওঁ যিহেতু এটা নাই, গতিকে তেওঁ যিহেতু